দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথমটো কবিতা এ টাইগাৰ ইন দ্য জু অৰ্থাৎ চিৰিয়াখানাত এটা বাঘ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এ টাইগাৰ ইন দ্য জুৰ অসমীয়া ভাঙনি শিকিম। আৰু অসমীয়া ভাঙনি শিকাৰ আগতে কবিতাটোৰ শিৰোনামৰ তলত এটা বক্স আছে, তোমালোকে দেখিছে। ইয়াত কি আছে প্ৰথমতে আমি জানি লওঁ, তাৰপিছত ভিডিঅ'টোৰ আগলৈ আগবাঢ়িম। দিছ পয়েম কণ্ট্ৰাষ্টছ এ টাইগাৰ ইন দ্য জু উইথ দ্য টাইগাৰ ইন ইটছ নেচাৰেল হেবিটেট। অৰ্থাৎ এই কবিতাটোত চিৰিয়াখানাত থকা বাঘ এটা আৰু বাঘৰ স্বাভাৱিক বাসভূমিত থকা বাঘ এটাৰ মাজত থকা বৈষম্যৰ কথা কোৱা হৈছে। দ্য পয়েম মুভছ ফ্ৰম দ্য জু টু দ্য জাংগল এণ্ড বেক এগেইন টু দ্য জু। কবিতাটো চিৰিয়াখানাৰ পৰা বাঘটো হাবিলৈ গতি কৰিছে আৰু পুনৰাই হাবিৰ পৰা চিৰিয়াখানালৈ গতি কৰাটো কবিয়ে বৰ্ণনা কৰিছে। Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. কবিতাটো মনে মনে এবাৰ পঢ়ি চোৱা আৰু কোনটো স্তবকত বাঘটো চিৰিয়াখানাত আছে আৰু কোনটো স্তবকত ই হাবিত থকা বুজাইছে সেয়া জানি লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি গম পাইছোঁ যে ইয়াত বাঘৰ বিৱৰণ দিয়া হৈছে। এটা বাঘ দুইটা স্থানত থকাৰ কথা কোৱা হৈছে, মুকলিভাৱে হাবিৰ মাজত থকাৰ কথা, আৰু এটা বাঘ চিৰিয়াখানাত বা পিঞ্জৰাৰ মাজত আবদ্ধ হৈ থকাৰ বৰ্ণনা। তাৰমানে আমি এটা বাঘৰে দুটা বেলেগ বেলেগ পজিশ্যনত হাবিৰ মাজত থাকিলে কেনেকুৱা তাৰ প্ৰকৃতি বা স্বভাৱ আমি দেখিবলৈ পাওঁ, আৰু পিঞ্জৰাৰ মাজত আমি তাক কেনেকৈ দেখিবলৈ পাম, সেইটোৱে কবিয়ে ইয়াত বৰ্ণনা কৰিছে। ঠিক আছে, এতিয়া আমি ষ্টেঞ্জা ৱাইজ অৰ্থাৎ স্তবক ৱাইজ অৰ্থ বুজি যাম। He stalks in his vivid stripes the few steps of his cage on pads of velvet white in his quiet rage. খঙত অতিষ্ঠ হৈ ভেলভেট কাপোৰৰ ওপৰত মৌনভাৱে খোজ পেলাই গাত থকা স্পষ্ট ৰঙৰ আগবোৰ, তোমালোকে নিশ্চয় দেখিছা বাঘৰ গাৰ নোমবিলাক হালধীয়া, কিন্তু তাৰ সেই হালধীয়া নোমৰ ওপৰত ক'লা দাগ থাকে বা আগ থাকে। সেই আগবোৰ দেখুৱাই বাঘটোৱে সন্তৰ্পণে গতি কৰি আছে। ক'ত গতি কৰি আছে? পিঞ্জৰাটোৰ ভিতৰতে এটা মূৰৰ পৰা আনটো মূৰলৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে কৈ থওঁ, কিছুমান কবিতাৰ অৰ্থ আমি লাইন বাই লাইন উলিয়াব পাৰোঁ, কিন্তু কিছুমানৰ লাইন বাই লাইন অৰ্থ উলিয়ালে অৰ্থটো সম্পূৰ্ণ নহয়। এই কবিতাটো তেনেকুৱা, ইয়াত লাইন বাই লাইন যদি আমি অৰ্থ উলিয়াওঁ তেনেহ'লে সম্পূৰ্ণ অৰ্থ বুজিবলৈ সময় লাগিব অলপ। এটা এটা ষ্টেঞ্জাৰ অৰ্থ আমি একেবাৰে বুজিম বা আলোচনা কৰিম। ঠিক আছে, মই পুনৰাই প্ৰথম ষ্টেঞ্জাৰটোৰ অৰ্থ কৈ দিম। He stalks in his vivid stripes the few steps of his cage on pads of velvet white in his quiet rage. খঙত অতিষ্ঠ হৈ ভেলভেট কাপোৰৰ ওপৰত মৌনভাৱে খোজ পেলাই বাঘটোৱে নিজৰ গাত থকা আগবোৰ, হালধীয়া নোমৰ ওপৰত থকা ক'লা আগবোৰ বা দাগবোৰ দেখুৱাই খুব সন্তৰ্পণে গহীনভাৱে পিঞ্জৰাটোৰ ভিতৰত এটা মূৰৰ পৰা আনটো মূৰলৈ গতি কৰিছে। He should be lurking in shadow, sliding through long grass near the water hole where plum deer pass. সি আচলতে গছৰ ছাঁৰ আঁৰত বা ওখ ঘাঁহনিৰ মাজেৰে গতি কৰি শকতাৱত নুদুকা চেহেৰাৰ হৰিণাবোৰ ঘূৰি থকা পানী থকা খালৰ দাঁতিত বা পানী থকা গাঁতৰ ওচৰত ঘূৰি ফুৰা উচিত আছিল। কিয় উচিত আছিল? কাৰণ হৰিণাটো তাৰ চিকাৰ, সি চিকাৰ কৰিব পাৰিব গছৰ ছাঁৰ আঁৰত থাকি, ওখ ঘাঁহনিৰ মাজত লুকাই থাকি, আৰু পানীৰ খালৰ ওচৰত থাকিব এইকাৰণে কাৰণ পানী খাবলৈ হৰিণা আহিব, গতিকে চিকাৰ কৰিবলৈ সি তেনেকুৱা ঠাইত ঘূৰি ফুৰিব লাগিছিল, কিন্তু বৰ্তমান সি ক'ত আছে? পিঞ্জৰাত আবদ্ধ আছে। অ'কে, নেক্সট ষ্টেঞ্জা। He should be snarling around houses at the jungle's edge, wearing his white fangs, his claws terrorizing the village. সি হাবিৰ দাঁতিত থকা ঘৰবোৰৰ চাৰিওফালে দাঁত নিকটাই গুৰ্জন মাৰি বা গেঙেৰি মাৰি ঘূৰি ফুৰিব লাগিছিল।
সি তাৰ বগা হাতোৰাবোৰ হাতোৰা মানে বাঘৰ দীঘল দীঘল নখবোৰ উদঙাই গাঁওখনক ভীতিগ্ৰস্ত কৰি ভয় খুৱাই ঘূৰি ফুৰিব লাগিছিল। নেক্সট ষ্টেঞ্জা। বাট হি ইজ লকড ইন এ কংক্ৰিট চেল, হি ইজ ষ্টেণ্ড বিহাইণ্ড বাৰ্ছ, ষ্টকিং দ্য লেন্থ অফ হিজ কেজ, ইগনৰিং ভিজিটাৰ্ছ। কিন্তু সি এতিয়া পকী দেৱালেৰে আৱৰা কোঠৰী এটাত বা পিঞ্জৰা এটাত বন্ধ হৈ আছে। তাৰ শক্তিবিলাক বেৰৰ মাজতে আবদ্ধ হৈ আছে। দৰ্শকৰ প্ৰতি সি মন নিদি সজাটোৰ দৈৰ্ঘ্যৰ মাজতে সংগোপনে বৰ গহীনাই খোজ দি ঘূৰি ফুৰিছে। নেক্সট ষ্টেঞ্জা। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। নিশাৰ শেষ শব্দ পহৰাদাৰী মটৰ গাড়ীৰ শব্দ সি শুনিছে আৰু তাৰ উজ্জ্বল দুচকুৰে আকাশৰ উজ্জ্বল তৰাবোৰলৈ সি চাই আছে। লেছলি নৰিছ, কবিগৰাকীৰ নাম লেছলি নৰিছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটোৰ লৈ যদি কিবা প্ৰশ্ন থাকে, কিবা সুধিবলগীয়া থাকে, তোমালোকে সুধিবা আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।